हेलो फ्रेंड्स नॉर्थ ईस्ट ट्रेवल एंड फूड ब्लॉग चेनेलটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্লিপকাৰ্টত সামগ্ৰী এটা অৰ্ডাৰ দিছিলোঁ, এইমাত্ৰ আহি দি থৈ গ'ল। চ' আজি সেইটোকে আনবক্সিং কৰি দেখাম বুলি ভাবিছোঁ। এখন হাতেৰে মোবাইলটো লৈ এখন হাতেৰে আনবক্সিং কৰিব লগা হৈছে, তাৰ ফলত অলপ অসুবিধা হৈছে। তথাপিও ওলাই লৈছোঁ বস্তুটো। এইটোৱে হ'ল বস্তুটো। হয়, এইটো এটা হৈছে চাইকেলৰ লাইট। যিহেতু মই আন্ধাৰতো ৰাইডিং কৰোঁ চাইকেল, তাৰ কাৰণে মই এটা চাইকেলৰ লাইট লৈছোঁ। লগতে ইয়াতে হৰ্ণ এটাও আছে। চ' ওলাই ল'লোঁ আমি সামগ্ৰীটো। লাইটটোতো দেখিবলৈ ভালেই লাগিছে, ওপৰত মোবাইল ৰাখিবলৈ ব্যৱস্থা আছে। আৰু চাওঁ কি আছে। এইটোৰে আমি লাইটটো চাইকেলত ফিটিং কৰিবলৈ পাৰিম। লগত চাৰ্জিং কেবল এটা দিছে চাৰ্জ কৰিবলৈ। আপোনালোকে পাৱাৰ বেংক বা মোবাইল এডাপ্টাৰটোৰে চাৰ্জ কৰিব পাৰিব। এইটো আছে আপোনাৰ চাৰ্জিং পইণ্টটো। আহকচোন হৰ্ণটো এবাৰ চেক কৰি চাওঁ কেনেকুৱা। চাউণ্ডকেইটা ঠিকেই আছে বাৰু। আহকচোন বাৰু আমি অলপ টৰ্চটোৰ পোহৰটো কেনেকুৱা চাই লওঁ। এইটো আপোনাৰ লাৰ্জ মোড, তাৰপিছত আছে আপোনাৰ এটা এইটো মিডিয়াম মোড আৰু এটা এইটো বিগ মোড। লাৰ্জ মোড, মিডিয়াম মোড আৰু আপোনাৰ এইটো বিগ মোড। মোবাইল হোল্ডাৰটো বহুত ধুনীয়া, খুব সুন্দৰ ফিটিং হৈছে। চোকাৰি মেলি চাইছোঁ, পৰি নাযায়। গুগল মেপ ইউজ কৰিবলৈ ভাল হ'ব। তোৰ পাৰফৰ্মেঞ্চখিনি ভালেই লাগিছে। 2000 mAh বেটাৰী, সি আপোনাৰ বেকআপটো ভাল হ'ব। 5 ৱাটৰ LED বাল্ব, পোহৰটো খুব ভাল হ'ব। তাৰোপৰি 2 ঘণ্টামান চাৰ্জ দিলে আপোনাৰ 6-7 ঘণ্টালৈকে বেকআপ পোৱা যাব। এতিয়া আমি পাৱাৰ কেবলডাল কানেক্ট কৰি চাওঁ। এয়া কানেক্ট হৈছে, লাইটটো জ্বলিছে। চাৰ্জিং টাইম 2 ঘণ্টামান সময় বুলি লিখা আছে। 2 ঘণ্টামান সময় আমি চাৰ্জ দি চাওঁ। মোৰ চাইকেলখনত বৰ ধুনীয়াকৈ মাউণ্ট হৈ গ'ল। এতিয়া আমি হৰ্ণটো বজাই চাওঁ। এইখিনিতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।